চেনেল এবি ক্ৰিয়েশ্যন। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে শাৰদীয় দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এতিয়া আছোঁ নলবাৰীৰ বনগাঁও, আমাৰ জন্মস্থানত। তো এতিয়া আমি বিহামপুৰত দুৰ্গা পূজা চাবলৈ আহিছোঁ। তো আজি আমি এটা ব্লগ বনাম আৰু এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হ'ব। চ' লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। এয়া অকণমান দৃশ্য চাই লওক। এইটো শিৱ মন্দিৰ হয়। মানুহ বহুত বেছিয়ে হৈছে আৰু মাস্কো তেনেকৈ লোৱা নাই। বহুত ধুনীয়াও হৈছে। আৰু এইটো গণেশ মন্দিৰ হয় আৰু এয়া মেইন দুৰ্গা মন্দিৰটো হয়। আৰু এতিয়া অকণমান পিছত আৰতি আৰম্ভ হ'ব। তাৰো অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানুহো হৈছে লাহে লাহে। ইয়াতো কিবা কৰিব হয়তো আজি। হা ভক্তমান ৰাইজে অগ্নি পূজাত চাকি জ্বলাব বিচাৰে, আটাইকে আমাৰ মাহত বা